আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহ। মৰমৰ ভাই ভনীসকল, আহক আজি আমি এনেকুৱা এটি হাদিছ শুনো যিটোৰ ওপৰত আমি আমল কৰিলে জান্নাতত প্ৰৱেশ কৰিব পাৰিম। দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে, এনেকুৱা দুটা কাম আছে যি মুছলমানে ইয়াক অটল ৰূপে মানি চলিব, অটল ৰূপে পালন কৰিব, সেইজন ব্যক্তি জান্নাতত যাব পাৰিব। আৰু সেই দুটা কাম হৈছে প্ৰত্যেক ফৰজ নামাজৰ পিছত 10 বাৰ সুবহানাল্লাহ, 10 বাৰ আলহামদুলিল্লাহ আৰু 10 বাৰ আল্লাহু আকবার পঢ়া। তেখেত সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে, এইকেইটা বাক্যৰ সৰ্বমুঠ শব্দ হৈছে 150টা, কিন্তু সওয়াবৰ ক্ষেত্ৰত এইকেইটা শব্দ 1000 শব্দৰ সমান। আল্লাহ তাবাৰক ওয়া তাআলা আমাক এই হাদিছৰ ওপৰত সম্পূৰ্ণৰূপে আমল কৰিবৰ কাৰণে তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। मुझे अपनी और सारी दुनिया के लोगों की इस्लाह की कोशिश करनी है इंशाअल्लाह।